জয়ন্ত কিবা এটা ক ই মোৰ লগত পঢ়া একদম ক্লাছ 5ৰ পৰা আমি একেলগে পঢ়া ইয়াৰ নামটো কৈ দে আকৌ তই কৈ দে আমি জয়ন্ত বুলিয়ে মাতো বাৰু জয়ন্ত মানে একদম জন্ত আৰু এটা আৰু এতিয়া তই ক কিবা এটা কৈ দে মই কি ক'ম আৰু তোৰ গাড়ী বিজনেছ চলি আছে ইয়াৰ পৰা গাড়ী ল'ব কণ্টেক্ট নাম্বাৰটো দি দিবহি এতিয়া সেয়া বাইক ঠিক কৰাই আছে এখন গাড়ীখনৰ কণ্ডিশ্যন কৰি দে আকৌ কণ্ডিশ্যন ঠিকে আছে ইঞ্জিন কণ্ডিশ্যন খালি কিবা কিবি অলপ বদলাবলগীয়া হৈছে এতিয়া আমাৰ উপেন মিস্ত্ৰীলৈ এবাৰ দেখাই দিয়া এই আমাৰ উপেন মিস্ত্ৰী তাৰপিছতে এয়া মোৰ লগত মোৰ ভতিজা ল'ৰাটো আহিছিলে তোৰ লগত কোনোবা আহিছে নি ভাইটি এটা আহিছে ইয়াকো দেখাই দিছোঁ ই পঢ়ি আছে বোলে কোন ক্লাছ হয় বা ক্লাছ 9ত পঢ়ি আছে বোলে আৰু তই কি কৰি আছ এতিয়া কৈ দেখোন ঘৰতে আছে ই আৰু ভাল কাম যদি থাকে স্পেচিয়েল কিবা ইয়াক দিব পাৰিব আৰু কি কাম কৰে নাজানো বাৰু মই এতিয়া লগ পাওঁ এই ইমান গভীৰভাৱে সোমোৱা নাই গভীৰভাৱে ইয়াৰ লগত এতিয়া কথা পতা নাই তো আজি বহুদিনৰ মূৰত লগ পাইছোঁ তো এতিয়া এনেকুৱা কিবা ব্যৱসায় পাতি ধৰি আছ নেকি কৰি আছ নেকি ব্যৱসায় বাৰু বহুত কৰি আছে মানে যে ছিজন লৈ এতিয়া আপোনাৰ পাচলি কাৰোবাৰো কৰে কেতিয়াবা ধৰি লওক ছিজন লৈ যি পাৰে আৰু আপোনাৰ হাঁহ কুকুৰা ছাগলীৰ পৰা আদি কৰি সকলোখিনি বিজনেছে আছে বুলি ক'ব লাগিব এতিয়া তোৰ ফালৰ পৰা অকণমান কৈ দে হয় নহয় এতিয়া বৰ্তমান হোটেলৰ কাৰণে ব্যস্ত হৈ আছে সিমানে তো আজিলৈ ইমানেই তো আগন্তুক আকৌ যদি লগ পাওঁ ইয়াৰ সৈতে এটা ভিডিঅ' কৰিম ইও খুব ধুনীয়া ধুনীয়া ভিডিঅ' কৰি থাকে বাৰু আৰু বাকী আপোনাৰ সেয়াই আমাৰ এইটো মেকানিক স্পেচিয়েল খুব মানে এখন বৰ ধুনীয়া বাইক বনাই এইখন ইয়াৰ বাইকখন বনাই দিলে এইখন কেনেকুৱা দিছে আপোনালোকে ক'ব এইখন বাইক দিছেনে ইয়াত মানে টেংকি আপোনাৰ এইটো মানে হেৰি লগাই পেলাই কি লগাই কাৱাচিকি আছিলে গাড়ীখন কিন্তু কাৱাচিকিৰ পৰা এতিয়া কি চিকি বনালে ইয়ে জানে তো সেয়া টেংকি নবহিলৈ বহাই দিব পাৰে মানে আৰু এয়া গাড়ী দেখিছে বছ আজি যদি বনাই আপুনি ইয়াৰ ওচৰলৈ আহিলে হ'ল নামটো উপেন মেকানিক বুলি কওঁ আমি ফোন এটা কৰি দিলে হৈ যাব বাৰু ইমানতে শেষ কৰিছোঁ